গুড মৰ্ণিং এভৰিৱান। সকলো ভালে আছে চাগে? আমাৰো ভালেই বৰ্তমান। এতিয়া বাজিছে ৰাতিপুৱা 7:30। একেবাৰে আজৰি, গা পা ধুই সোনকালে ধুই দিলোঁ, চুলিখিনিও ধুই দিলোঁ, লগতে কাপোৰকেইটাও শুকাই ল'লোঁ। আৰু ভাবিছোঁ এতিয়া মই মোৰ এই ফুলজোপা ইয়াক মই বাহিৰত উলিয়াম। ই হৈ গ'ল, বহুত দিন হৈ গ'ল ভিতৰতে সোমাই থকা, এনেকৈ মৰি যাব ফুলজোপা। ইয়াক উলিয়াই দিব লাগিব। আৰু ৰ'দো অকণমান পাব লাগে এতিয়া, নহ'লে ঠাণ্ডাত মৰিব। আৰু ইয়াক দেখাত লাগিছে ইমান ধুনীয়া ফুলজোপা, একদম প্লাষ্টিক গছৰ নিচিনা লাগে এইজোপা। পাতখিনি যে প্লাষ্টিকৰ তেনেকুৱা নিচিনা লাগে, সেইকাৰণে ইয়াক উলিয়াই দিম মই। বাহিৰলৈ অলপ ৰ'দ পাওঁহি। ৰ'দটো দিছে, ভাবিছোঁ অকণমান একদম ৰ'দত ৰখিব লাগিব, নহ'লে জঠৰ হৈ যাম। পূৰা ঠাণ্ডা লাগিছে, অকণমান ৰ'দত ৰখি লওঁ। কাপোৰ চাপোৰ শুকাই হৈ গ'ল, খালি মোৰ চুলিখিনি নুশুকোৱালৈকে মোৰ ঠাণ্ডা লাগি থাকিব, সেইকাৰণে অকণমান ৰ'দত ৰখি দিওঁচোন। ৰ'দ দিছে, একদম ভাল লাগি গৈছেগৈ, পূৰা ৰ'দ। আহিলোঁ তলত, একেবাৰে চুলি তুলি শুকুৱাই কৰি আহিছোঁ। এতিয়া অকণমান ভাল লাগিছে, গৰম গৰম লাগিছে। চুলিখিনি তিতি থকালৈকে একদম ঠাণ্ডাই লাগি থাকে। এতিয়া ভাবিছোঁ তাকে কি বনাওঁ, ৰুটি বনাওঁ নে পুৰি বনাওঁ, কিবা এটাতো বনাব লাগিবই। উঠা নাই, মেঘনা শুইয়ে আছে, তাই নুঠালে নুঠেই, বহুত দেৰি দেৰি শুব ধৰিছে এইকেইদিন। তেতিয়াহ'লে বনাই লওঁগৈ মই ব্ৰেকফাষ্টটো, উঠাই ল'ম আগে তাইক, তাৰপিছত বনাম, খাম দুইজনী আৰু। ঠিক আছে তেতিয়া। মেঘনা উঠিলে, উঠালোঁ, ব্ৰাছ চাছ কৰিলে, আজৰি হৈ গ'ল। এতিয়া ভাবিছোঁ ৰুটিকে বনাওঁ, তাই কৈছে ৰুটিকে খাম বুলি। নহ'লে তাইক সুধিলে তাই পুৰি খাম বুলি কয়, আজি কি মন গ'ল ক'ব নোৱাৰোঁ, তাই ৰুটি খাম বুলি ক'লে বাৰু। এতিয়া মানুহ आईजनी क्या खाएगी? रोटी खाएगी ना? अभी रोटी खाना है, उसके बाद क्या करना है? होमवर्क करना है। সুধাচোন সকলোকে ভালে আছানে? সকলোতে ভালে আছে নেকি? ভালে আছে, জনাই দিব বাৰু কমেণ্ট কৰি চবে ভালে আছো বুলি। আমাৰ মেঘনাই সুধিছে হেনা। ঠিক আছে তেতিয়াহ'লে বনাই লওঁ ৰুটিটো, খাই লওঁ, পেটে মাত দিছে আৰু। আমি খাই কৰি আজৰি হৈ গ'লোঁ, ৰাতিপুৱা ৰুটি খালোঁ আজৰি। আৰু এতিয়া বাজিছে 12:30। মেঘনাকো গা পা ধুৱাই দিলোঁ, গা পা ধুৱালোঁ। তাৰপৰা এতিয়া ভাবিছোঁ দুপৰীয়াৰ কাৰণে বনাবলৈ যোগাৰ কৰিবলৈ হ'লেই। ৰাতিপুৱা খাই হৈছেহে, আকৌ এতিয়া দুপৰীয়াৰ কাৰণে বনাবলৈ হ'লেই। টাইমটো ছুটি যে একদম গুচি যায়, পটাপট গুচি যায় দিনটো। এইজনী মেঘনা গা পা ধুলে, লগতে অকণমান লিপষ্টিক লগাইছে দেই, অকণমান লিপষ্টিক লাগিবই। ক'ৰবাত গ'লে নলগাই তাই, বেটিনা মানুহ ক'ৰবাত গ'লে নলগাই, এনেই ঘৰত অকণমান লগাই আৰু একো নাই। ছোৱালী মানুহ যে ষ্টাইল বেছি হয়ে। তেতিয়াহ'লে মই বনাই লওঁগৈ, বনাই কৰি একদম খাই কৰি লগ পাই আছোঁ, দেখাম আকৌ। তাৰপিছতনো মই কি কি কৰোঁ দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। ঠিক আছে, এতিয়া বনোৱা টাইম হৈছে, বনাই লওঁগৈ মই। গুড ইভিনিং এভৰিৱান। একদম খানা পিনা খাই আজৰি হৈ মানে একদম বহুতেই জল্দি কৰিলোঁ। জল্দি কৰি এতিয়া দেখিছে মোক একদম সাজি কাচি আছোঁ। এইটো কাৰণে বেটিক টিউশ্যন ক্লাছৰ পৰা আনিবগৈ লাগিব মেঘনাক। তাইক লৈ গ'ল হাজবেণ্ডে। এতিয়া তাইক আজিৰ পৰা বেলেগ জেগাত দিয়া হৈছে টিউশ্যন ক্লাছৰ কাৰণে। আগতে ঘৰৰ ওচৰতে আছিলে, ঘৰৰ ওচৰত থাকোঁতে ইমান প্ৰব্লেম নাছিলে, পুটুককৈ থ'বই পাৰিছিলে, নহ'লে মই হ'লেও পুটুককৈ লৈ আহিবগৈ পাৰিছিলোঁ। আৰু এতিয়া অকণমান দূৰ হ'ল আৰু, হ'লেও উপায় নাই, ইয়াৰ পৰা চেঞ্জ কৰি দিয়া হ'ল। একেবাৰে স্কুল মেমৰ ওচৰত লৈছে তাই টিউশ্যন, তাত গৈ ঘৰত
মানে মেমে কৰি আছে সেইকাৰণে বোলো আজিৰ পৰা ফাৰ্ষ্ট কৈছে থোৱাটো হাজবেণ্ডেই থ'বলৈ গ'ল এতিয়া আৰু আনিবৰ কাৰণে তেখেতে টাইম নাপায় সেইকাৰণে মোকে ক'লে তুমি লৈ আনিবা বুলি এতিয়া সেইকাৰণে মই একদম ৰেডি সাজি কাচি এতিয়া যাম তাইক আনিবৰ কাৰণে পটাপট গোটেই কামখিনি কৰি ল'লোঁ আৰু টাইমটোতো জানেই একদম জল্দি গুচিয়ে যায় সেইটো কাৰণে মই ৰেডি হ'লোঁ এতিয়া 4টা বাজিবৰ টাইম হৈছে তেতিয়াহ'লে মই তাইক লৈ আনো চাই থাকিব দেখাম অকণমান তেতিয়াহ'লে ঠিক আছে এতিয়া মই ওলাই যাওঁ আহি আছোঁ পামগৈ এতিয়া অটত উঠিম আৰু অকণমান খোজকাঢ়িব লাগে যে ঘৰৰ পৰা সেইটো কাৰণে ঠিক আছে চাই থাকিব পালোহি অলপ ৰ'ব কৈছে মেমে ৰৈ দিছোঁ তাৰপিছত লৈ যাম আৰু এইখন হৈছে আস্থা হস্পিটেল একদম মেমৰ ঘৰৰ সন্মুখতে এইখন মেঘনাক লৈ আহিলোঁ आज कैसा लगा बहुत अच्छा लगा मज़ा आया ना मजा आया बहुत मजा आया आज नया मैम के पास में गया हाँ, है ना नया नहीं है स्कूल मैम है फिर अच्छा लगा हाँ, चलो बहुत ही मजा आया মেঘনাক লৈ গৈ ঘৰ পাই গ'লোহি আৰু এতিয়া একেবাৰে ছয়টা তইটা লগাইহে একদম ভিডিঅ' কৰিছোঁ মানে একদম ঠাণ্ডা লাগিছে এতিয়া মোৰ ভাগৰো লাগি আহিলে বহুত দিনৰ মূৰত এনেকৈ গৈছোঁ এতিয়া চাহ বনাই আছোঁ চাহ খাই ল'ম চাহ তাহ খাই কৰি আৰু ভাবিছোঁ আজিলৈ ভ্লগটো ইমানতে সামৰি দিম আৰু নকৰোঁ নতুন এটা ভ্লগ লৈ আকৌ আহি আছোঁ আজি কেনেকুৱা লাগিলে ভ্লগটো আপোনালোকে জনাব কমেণ্ট কৰি আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়া আহিবলগীয়া নটিফিকেশ্যনবিলাক পাই থাকিব এতিয়া ঠিক আছে তেতিয়াহ'লে আমি চাহ তাহ খাই লওঁ আজিলৈ বাই বাই